নমস্কাৰ প্ৰয়াসলৈ স্বাগতম জনাইছোঁ। উদুলি মুদুলি পিৰাকতাৰ পদূলি। অসমৰ সংস্কৃতিৰ অন্যতম ধ্বজাস্বৰূপ ৰাস মহোৎসৱ। অসমৰ প্ৰতিটো প্ৰান্ততে প্ৰতি বছৰে অতি উলহ মালহেৰে পালন কৰি অহা ৰাস মহোৎসৱ ভাগিৰ এই বৰ্ষতো বিভিন্ন ঠাইত আয়োজন দেখিবলৈ পোৱা গৈছে। প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষতো যোৰহাট জিলাৰ পিৰাকতাত ৰাস মহোৎসৱৰ আৰম্ভপূৰ্ণ আয়োজন চলিছে। অহা 20-21 ডিচেম্বৰ 2019 তাৰিখ শুক্ৰ আৰু শনিবাৰে পিৰাকতাত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। প্ৰতিবেদনত দেখা পোৱা ফটো আৰু ভিডিঅ' ক্লিপসমূহ পিৰাকতাত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ বিগত 2 বৰ্ষৰ। আশা কৰা হৈছে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো সফলতাৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠানভাগিৰ। পিৰাকতাৰ ৰাইজ তথা আয়োজক সমিতিয়ে ৰাস মহোৎসৱ ভাগিত সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।